Hello everyone. আপোনালোকে এই ভিডিওটোৰ মাধ্যমেৰে কি ধৰণে ফোর্থ কয়েনৰ বাবে যিসমূহ পইণ্টছ লাভ কৰা হয় সেই পইণ্টছসমূহ কি ধৰণে ক্লেইম কৰিব এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকে জানিবলৈ সক্ষম হ'ব। ফাৰ্ষ্ট টাইম আপোনালোকে আইডিটো ওপেন কৰি ল'ব লাগিব। ব্ৰাউজাৰত ক্লিক কৰিলে তাৰ পিছত তলত যেটো অপচন আছে সাৰ্চ অৰ এন্টাৰ এড্ৰেছ ইয়াত টাইপ কৰিব লাগিব forton.best forton.best টাইপ কৰাৰ পিছত কিবোৰ্ডৰ ৰাইট সাইডত আপোনালোকৰ মোবাইলত ৰাইট চিন থাকিব পাৰে বা ডান থাকিব পাৰে। ইয়াত ডানত ক্লিক কৰি দিছো। ওকে, আৰ্ন উইথ ফ্ৰেণ্ডছ হিয়াৰ এণ্ড নাও ইয়াত কানেক্ট ৱালেটত ক্লিক কৰিব। কানেক্ট ৱালেটত ক্লিক কৰাৰ পিছত এই ধৰণে পুনৰবাৰ কানেক্ট ৱালেটত ক্লিক কৰিব লাগিব। কৰাৰ পিছত আপোনাৰ আইডিটো শো কৰিব। এই ধৰণে আইডিটো যেতিয়া শো কৰিব আপোনালোকে মিডল পইণ্টত একেবাৰে তলত নিচে তলত দেখা পাব মেইন ওভাৰভিউ আৰ্ন টিম এণ্ড ৱালেট। আপোনালোকে কি কৰিব লাগিব যেটো আৰ্ন অপচন আছে এই যেটো আৰ্ন অপচন এই আৰ্ন অপচনত আপোনালোকে ক্লিক কৰিব লাগিব। আৰ্নত ক্লিক কৰাৰ লগে লগে ইয়াত টোটাল পইণ্টসমূহ আপোনালোকৰ শো কৰিব যিসমূহ আপোনালোকে লাভ কৰিছে। ইয়াত মোৰ আজি যেটো পইণ্ট 1045 পইণ্ট ইয়াতে দেখুৱা হৈছে। মই তাতে ক্লিক কৰি দিব লাগিব আপোনালোকে। ওকে, ওকে, টোটাল 1425 পইণ্ট মই লাভ কৰিছো। আৰু যিসমূহ পইণ্ট লাভ কৰিব এটা মনোযোগ দিব এই পইণ্টসমূহ 48 ঘণ্টাৰ ভিতৰত মানে 48 ঘণ্টাতকৈ বেছি হ'ব নালাগে। যদি 48 ঘণ্টাতকৈ বেছি হয় এই কইন যিবিলাক পইণ্টছ লাভ কৰিব ফোর্থ কইনৰ বাবে সেইসমূহ বাৰ্ন হৈ যাব। গতিকে লগালগ আপোনালোকে পইণ্টছসমূহ ক্লেইম কৰিব। এই ধৰণে ফোর্থ কইনৰ বাবে যিসমূহ ফ্ৰী পইণ্টছ লাভ কৰিছে এই প্ৰজেক্টটোত আপোনালোকে ক্লেইম কৰিব পাৰে। ধন্যবাদ।